নমস্কাৰ কেড ষ্টুডিঅ' অসম চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি অটোকেডত কোঅৰ্ডিনেট ছিষ্টেমৰ সহায়ত ড্ৰয়িং কৰিম। এই যে ইউজাৰ কোঅৰ্ডিনেট ছিষ্টেম এক্স আৰু ৱাই দেখিছে, এইটো কোৱা হয় ইউজাৰ কোঅৰ্ডিনেট ছিষ্টেম। ইয়াৰ সহায়ত আমি অটোকেডত ড্ৰয়িং কৰিবলৈ শিকিম। অটোকেডত দুটা কোঅৰ্ডিনেট ছিষ্টেমৰ সহায়ত ড্ৰয়িং কৰিব পাৰি, এবছলিউট কোঅৰ্ডিনেট ছিষ্টেম আৰু ইনক্ৰিমেণ্টেল কোঅৰ্ডিনেট ছিষ্টেম। আৰু এংগল আঁকিবৰ বাবে পোলাৰ কোঅৰ্ডিনেট ছিষ্টেম ইউজ কৰা যায়। আজি মই আৰু এটা কথা কৈ থৈছোঁ, এই যে মই কোঅৰ্ডিনেট ছিষ্টেমকেইটা দেখুৱাবলৈ লৈছোঁ, আপোনালোকে দেখি হয়তো অকণমান প্ৰথমতে ভয় লাগিব পাৰে, কেনেকৈ আমি বাৰে বাৰে পইণ্ট কেলকুলেট কৰি কৰি এনেকৈ ড্ৰয়িং কৰিম নেকি। আচলতে আমি এনেকৈ ড্ৰয়িং নকৰোঁ পিছৰ ড্ৰয়িংবোৰ, তেতিয়া আমাৰ ডাঙৰ ডাঙৰ ড্ৰয়িং কৰিব লগা হ'ব। কিন্তু যিহেতু মই ছফ্টৱেৰৰ গোটেইখিনি শিকাম বুলি আপোনালোকক কথা দিছোঁ, গতিকে মই এইটো শিকাই দিব বিচাৰিছোঁ। যেতিয়া আপোনালোকক কেতিয়াবা প্ৰেক্টিকেল ফিল্ডত দৰকাৰ হয়, তেতিয়া আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। আজি আমি শিকিম এবছলিউট কোঅৰ্ডিনেট ছিষ্টেম। এই এবছলিউট কোঅৰ্ডিনেট ছিষ্টেমৰ সহায়ত আমি কেনেকৈ ড্ৰয়িং কৰিব পাৰোঁ, এটা সৰু ড্ৰয়িঙৰ সহায়েৰে মই আপোনালোকক দেখাবলৈ যত্ন কৰিম। মই আগতে কৈছিলোঁ যে এই অটোকেডৰ যিখন স্ক্ৰীন আছে, এইখন এখন ইনফিনিট স্ক্ৰীন হয়, অসীম। ইয়াত বহুত ডাঙৰ ড্ৰয়িঙো কৰিব পাৰি, বহুত সৰু ড্ৰয়িঙো কৰিব পাৰি। এই গোটেই স্ক্ৰীনখনৰ এটা আমি অৰিজিন হিচাপে ধৰি লওঁ। ইয়াত এইখিনিক আমি অৰিজিন হিচাপে ধৰোঁ। এক্স আৰু ৱাই দেখিছেনে? ইয়াক আমি 0,0 এনেকৈ কোঅৰ্ডিনেটটো দি পেলাই 0,0 অৰিজিন হিচাপত ধৰোঁ। গতিকে আমি ড্ৰয়িং কৰিলে বা ভালকৈ বুজি পাম। আজি মই এটা প্ৰথম চিম্পল এটা ৰেক্টেংগল আনিছোঁ। এই ৰেক্টেংগলটোৰ ডাইমেনশ্যন দেখিছে 100 লেন্থ আৰু উইথ 50। যেতিয়া আমি প্ৰথমতে অটোকেডত ড্ৰয়িং কৰিবলৈ যাম কোঅৰ্ডিনেট ছিষ্টেমৰ সহায়ত, এবছলিউট কোঅৰ্ডিনেট ছিষ্টেমৰ সহায়ত, এই ড্ৰয়িংটোত প্ৰথম আমি এক্স আৰু ৱাইৰ যিটো অৰিজিন, মানে ছফ্টৱেৰৰ যিটো ডিফল্ট অৰিজিন, সেইটোকে আমি 0,0 বুলি ধৰি ল'ম, 0,0। গতিকে এই পইণ্টটোৰ কোঅৰ্ডিনেট 0,0, ইয়াত মই লিখি দিছোঁ 0,0। যেতিয়া আমি ইয়াৰ পৰা ইয়ালৈ যাম, এই পইণ্টটো কেলকুলেট কৰিম। আমি যেনেকৈ গ্ৰাফত কেলকুলেট কৰিছিলোঁ, এইফালে পজিটিভ, ৱাই পজিটিভ, আকৌ বাওঁফালে গ'লে এক্স নিগেটিভ, তলৰ ফালে আহিলে ৱাই নিগেটিভ, সেই কনচেপ্টটোৰ সহায়েৰে আমি এই ড্ৰয়িংটো কৰিম। গতিকে আমি এতিয়া ইয়াত আমাৰ যদি এইটো 0,0 ধৰোঁ, তেনেহ'লে এইফালে আমাৰ পজিটিভ যাব, এক্স পজিটিভ হ'ব। গতিকে প্ৰথম পইণ্টটো 0,0, 2 নম্বৰ পইণ্টটো ইয়াৰ পৰা আমি ইয়াতে এই পইণ্টটো যেতিয়া আমি কেলকুলেট কৰিম, তেতিয়া এক্সত আমাৰ কিমান গৈছে 100, ইয়াত ডাইমেনশ্যনটো দি থোৱা আছে, আৰু ৱাইত যিহেতু যোৱা নাই, গতিকে 0, 100,0। তেনেকৈ 3 নম্বৰ পইণ্টটোৰ কোঅৰ্ডিনেট ইয়াৰ পৰা যদি আমি চাওঁ, এই পইণ্টটো ফিক্স হিচাপে ধৰি পেলাই, তেতিয়াহ'লে এক্সত আমি দেখিম 100 গৈছে, ইয়াৰ পৰা ইয়ালৈ 100 গৈছে এক্সত, আৰু ৱাইত 50। গতিকে ইয়াৰ কোঅৰ্ডিনেটটো হ'ব 100,50। তেনেকৈ এই 4 নম্বৰ পইণ্টটোৰ কোঅৰ্ডিনেটটো যদি আমি চাওঁ, ইয়াৰ এক্সৰ পৰাই কেলকুলেট কৰিম, অৰিজিনৰ পৰাই কেলকুলেট কৰিম, আৰু এক্সটো প্ৰথমতে কোঅৰ্ডিনেট দিম, তাৰপিছত ৱাই কোঅৰ্ডিনেট দিম। ৱাই কোঅৰ্ডিনেটটো আগত দি এক্সৰ কোঅৰ্ডিনেটটো পিছত দিলে নহ'ব। গতিকে এক্স হ'ব আমাৰ 0, যিহেতু সি সোঁফালে বা বাওঁফালে যোৱা নাই, আৰু অকল ওপৰলৈ গৈছে, গতিকে ইয়াৰ ৱাইৰ কোঅৰ্ডিনেটটো হ'ব 50। গতিকে 4 নম্বৰ পইণ্টটোৰ কোঅৰ্ডিনেট হ'ব 0,50। এতিয়া এই ডায়েগ্ৰামটো আমি অটোকেডৰ ছফ্টৱেৰত আঁকিব চেষ্টা কৰিম। এতিয়া ইয়াত এনেকুৱা নহয় যে অকল লাইন কামাণ্ডটোহে কোঅৰ্ডিনেট ছিষ্টেমত ইউজ কৰিব পাৰিম। আমি যিকোনো কামাণ্ডেই কোঅৰ্ডিনেট ছিষ্টেমৰ সহায়ত আঁকিব পাৰিম। কিন্তু প্ৰথম কথাটো হ'ল আমি কোঅৰ্ডিনেট ছিষ্টেমটো বুজি ল'ব লাগিব। পিছত নিজে আপোনালোকে ড্ৰয়িং কৰিব পৰা হ'ব। এতিয়া আমি ইয়াত ধৰক লাইন চিলেক্ট কৰিবলৈ গৈছোঁ ড্ৰ টুলবাৰখনৰ পৰা, বা ইয়াৰ পৰা চিলেক্ট কৰিব পাৰে, বা এই ড্ৰ মেনু বাৰৰ পৰাও চিলেক্ট কৰিব পাৰে, বা মই কৈছিলোঁ যে চবৰে এটা কীবৰ্ড কি থাকে, আপোনালোকে কীবৰ্ডত এল লিখি পেলাই এণ্টাৰ মাৰিলেও লাইন কামাণ্ডটো চিলেক্ট হ'ব। এতিয়া মই এটা কথা লাইনৰ বিষয়ে কৈ লৈছোঁ। লাইন মানে কি হয়? লাইনৰ ডেফিনিশ্যনটো কি দিব পাৰোঁ আমি?
লাইন মানে হ'ল shortest distance between two points. তাৰ মানে দুটা পইণ্টৰ মাজৰ আটাইতকৈ কম দূৰত্ব নহয় জানো ধৰক আপুনি এটা লাইন অপশ্যন ল'লে তো ইয়াত আমাক প্ৰথমতে কৈছে এটা পইণ্ট স্পেচিফাই ফাৰ্ষ্ট পইণ্ট তাৰমানে আমাক লাইন আঁকিবৰ কাৰণে এটা পইণ্ট লাগে এডাল লাইন হ'বলৈ আমি হাতেৰে যেতিয়া আঁকো দুটা পইণ্ট আমি জইন কৰোঁ ধৰক এইটো এটা পইণ্ট জইন কৰিলোঁ আৰু এইটো এটা পইণ্ট ইয়াত এটা পইণ্ট আছে আমি জইন কৰিলোঁ তো ইয়াৰ যিটো ডিষ্টেঞ্চ হ'ব সেইডালেই লাইন নহয় জানো এতিয়া আমি ইয়াত আমি এই যে পইণ্টটো সোধে লাইন বা চিলেক্ট কৰোঁতে বা আমি ধৰক এই চাৰ্কেল চিলেক্ট কৰিলোঁ তেতিয়াও আমাক কয় স্পেচিফাই চেণ্টাৰ পইণ্ট লাগে আমাক গতিকে এই পইণ্টটো আমি কোঅৰ্ডিনেট চিষ্টেমৰ সহায়ত দিম এতিয়া ধৰক আজি মই লাইন ডায়েগ্ৰামেই দেখাইছোঁ লাইন চিলেক্ট কৰিলোঁ এতিয়া ইয়াত কৈছে স্পেচিফাই ফাৰ্ষ্ট পইণ্ট বুজি পাইছে স্পেচিফাই ফাৰ্ষ্ট পইণ্ট তো গতিকে আমি ইয়াত এইটো অৰিজিনটো ইয়াত যেনেকৈ ইয়াত ধৰি লৈছিলোঁ গতিকে আমাৰ ফাৰ্ষ্ট পইণ্টটো আমি 0,0 ধৰিছিলোঁ ইয়াতো আমি 0,0 দি পেলাই কৰিম ফাৰ্ষ্ট পইণ্ট ইয়াত আমি কামান লাইনডলে ইয়াত লৈ গ'লোঁ ইয়াত কাৰ্চৰডাল ইয়াত ক্লিক কৰি দিব ক্লিক কৰি পেলাই ইয়াত আমি এতিয়া কীবৰ্ডত কোঅৰ্ডিনেটটো দিম 0,0 আৰু সদায় এইটো কথা মনত ৰাখিব 0,0 দিব কমা দিব ডট বা বেলেগ একো চিম্বল নিদিব কমাই দিব লাগিব তাৰপিছত আমি 0,0 লিখি কীবৰ্ডত এণ্টাৰ প্ৰেছ কৰাৰ লগে লগে অট'মেটিকলি চাওক লাইনডাল তাৰ পৰা ষ্টাৰ্ট হৈ গ'ল মই কিন্তু কোনো পইণ্ট ক্লিক কৰা নাছিলোঁ ইয়াত অট'মেটিকলি লাইনডাল আহি গ'ল 0,0 তাৰমানে আমি বুজিলোঁ যে আমাৰ অট'কেডৰ 0,0 বা অৰিজিন পইণ্ট এইটো গতিকে আমি এতিয়া নেক্সট পইণ্টটোৰ আমাৰ কোঅৰ্ডিনেট দিব লাগে নেক্সট পইণ্টটোৰ কোঅৰ্ডিনেট আছিলে আমাৰ আমি এইফালে গৈছিলোঁ এক্স পজিটিভ যদি যাওঁ 100,0 দিম নিগেটিভ হ'লে -100 দিম এইফালে নিগেটিভ হৈ যাব এইফালে গ'লে আমি -100 দিম আজি আমি পজিটিভটোৱে চাই লওঁচোন বাৰু এতিয়া ইয়াত আমি 100,0 এণ্টাৰ এতিয়া চব একদম আপোনালোকে ধৰিবই পৰা নাই ন লাইনডাল ইমান অকণমানকৈ আহিছে তো মই কি কৰিছিলোঁ লাষ্ট ক্লাছত কৈছিলোঁ যে জুম কৰিবলৈ আমি কাৰ্চৰডাল ইয়ালৈ নিম নি পেলাই এনেকৈ জুম কৰিম চকাটো ঘূৰাই দিম দেখিছেনে এই লাইনডাল আহিছে আমি দেখাহে নাছিলোঁ স্ক্ৰীনখন বহুত বেছি জুম হৈ আছিলে সেইবাবে এতিয়া এই পইণ্টটোলৈ গ'লোঁ এতিয়া এই পইণ্টটোৰ কোঅৰ্ডিনেট লাগে এই পইণ্টটোৰ পৰা এই পইণ্টটোলৈ আহিলোঁ এই পইণ্টটোলৈ ইয়াৰ পৰাই আমি কেলকুলেট কৰিম এক্সত কিমান যাব 100 কমা আৰু ৱাইত গৈছে সি ওপৰলৈ 50 এণ্টাৰ নেক্সট আহিব আমাৰ এই পইণ্টটোলৈ আমি দিম গতিকে আমি এনেকৈ মাইনাছত অহা নাই আমি কিন্তু কেলকুলেশ্যনটো ইয়াৰ পৰাহে কৰিম এই পইণ্টটোৰ পৰা ইয়াৰ পৰা ইয়ালৈ কোঅৰ্ডিনেটটোহে উলিয়াম গতিকে ইয়াত আমাৰ এক্সত আহিব 0 কমা ৱাইত আহিব 50 এণ্টাৰ ঠিক আছে যিহেতু আমি ইয়াত এটা অট'কেডত আকৌ ইয়াক এইটো বন্ধ কৰিব লাগিব গতিকে এই পইণ্টটোৰ কোঅৰ্ডিনেট আকৌ কিমান হ'ব বাৰু এই লাইনডাল জইন কৰিবৰ কাৰণে 0,0 আমি আকৌ অৰিজিনলৈ যাম 0,0 এণ্টাৰ তাৰপিছত এই লাইনডাল শেষ হ'ল আমাৰ ডায়েগ্ৰামটো শেষ হ'ল আমি এইটো এৰিব লাগে গতিকে আমি কীবৰ্ডত এস্কেপ কীটো প্ৰেছ কৰিম গতিকে আমাৰ ডায়েগ্ৰামটো কমপ্লিট হ'ল আশা কৰোঁ বুজি পাইছে মানে অৰিজিনটো এইটো এতিয়া মই এনেই দেখাইছোঁ আপুনি ধৰক চাৰ্কেল এটা ল'লে আমি চাৰ্কেল কেনেকৈ আঁকিম সেইটো পিছত দেখাম কিন্তু ইয়াতো কৈছে যে চেণ্টাৰ পইণ্ট অফ চাৰ্কেল মই যদি ক'তো একো ক্লিক নকৰি পেলাই মই ডাইৰেক্টলি কীবৰ্ডত 0,0 কোঅৰ্ডিনেট দি দিওঁ তাৰমানে চাৰ্কেলটোৰ চেণ্টাৰ পইণ্টটোৰ কোঅৰ্ডিনেটটো 0,0 দিওঁ এণ্টাৰ তেতিয়া অট'মেটিকলি দেখিছেনে চাৰ্কেলটো 0,0 পৰা ষ্টাৰ্ট হৈ যাব তাৰপিছত ৰেডিয়াছ ডায়মিটাৰ দিব পাৰোঁ সেইখিনি আমি পিছত শিকিম এতিয়া আমাক দৰকাৰ নাই কিন্তু মই আপোনালোকক জাষ্ট বুজাব বিচাৰিছোঁ এই কোঅৰ্ডিনেট চিষ্টেমটোৰ ব্যৱহাৰটো এতিয়া মই এই যিটো চিষ্টেম দেখালোঁ এইটো কোৱা হয় ইউজাৰ কোঅৰ্ডিনেট এবছলিউট কোঅৰ্ডিনেট চিষ্টেম আমি নেক্সট ক্লাছত আৰু এটা কোঅৰ্ডিনেট চিষ্টেম আছে ইনক্ৰিমেণ্টেল কোঅৰ্ডিনেট চিষ্টেম সেইটো শিকিম আশা কৰোঁ আপোনালোকে বুজি পাইছে যদি কিবা বুজি নাপায় তলত কমেণ্ট কৰিব ধন্যবাদ